নমস্কাৰ, আজি ২৪ ডিচেম্বৰ বুধবাৰ। এই মুহূৰ্তত আহি পৰিছে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। পশ্চিম কাৰ্বি আংলঙত আৰক্ষী আৰু ক্ষুব্ধ জনতাৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠিচালনা আৰু সৈন্যলৈ গুলী। সংঘৰ্ষত আহত হয় কেইবাগৰাকীও আৰক্ষী জোৱান। BNSSৰ ১৬৩ ধাৰা জাৰি কৰাৰ পিছতো পুনৰ উত্তপ্ত কাৰ্বি আংলং। ১৬৩ ধাৰা ওপৰাই ৰাজপথত হাজাৰ হাজাৰ মানুহ, কেইবাখনো মটৰচাইকেলত কৰা হৈছে অগ্নিসংযোগ। কাৰ্বিক খেদি খেদি আক্ৰমণৰ চেষ্টা অনা কাৰ্বিৰ। থানাৰ ভিতৰত সোমাই প্ৰাণ ৰক্ষা চেষ্টা কাৰ্বি যুৱকৰ। আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং সহ আৰক্ষীৰ বহু শীৰ্ষ বিষয়াই কাৰ্বি আংলঙত নিশাই উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। এনেদৰে চলিছে এতিয়া ৰাজ্যৰ শিক্ষা বিভাগ। শিক্ষাৰ্থী আছে ২৯২ জন আৰু শিক্ষক আছে মাত্ৰ ৪ জন। বিশ্বনাথৰ নিজ বাগমাৰী নিম্ন প্ৰাথমিক বিদ্যালয়ত এই অচলাৱস্থা। মহানগৰীৰ চান্দমাৰীত ভয়ংকৰ ঘটনা। কাৰেণ্টত লাগি মৃত্যু এজন লোকৰ। ৰেল লাইনত ৰৈ থকা এখন তেলৰ টেংকাৰৰ ওপৰেদি পাৰ হ'বলৈ চেষ্টা কৰোঁতে এই অঘটন। পাৰ হ'বলৈ লওঁতেই ৰেল লাইনৰ কাৰেণ্টত লাগি জীৱন্তে জ্বলি ছাই হৈ যায় লোকজন। জুই লগাৰ পৰা প্ৰথমতে ৰক্ষা পৰে তেলৰ টেংকাৰখন। বাংলাদেশৰ হিন্দু যুৱক দীপু দাসৰ নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰিছিল এজন যুৱকে। আৰক্ষীৰ জালত মহম্মদ ছেইফ আখতাৰ আলী। ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ যুৱকৰ বিৰুদ্ধে ২৮৪/২৫ নম্বৰত ৰুজু কৰা হৈছে গোচৰ। বিশিষ্ট সাহিত্যিক ডক্টৰ দীপক কুমাৰ বৰকাকতিলৈ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা ২০২৫ আগবঢ়োৱা হৈছে। ঐশ্বৰ্য শীৰ্ষক উপন্যাসৰ বাবে সাহিত্যিকগৰাকীলৈ এই বঁটা। বঁটাত আছে নগদ ৫ লাখ টকা, প্ৰস্তুতিপত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা। ঘন কুঁৱলীৰ বাবে দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত বাতিল হৈছে ১১০খনকৈ বিমান। উৰণত পলম হ'ল ৩৭০খনতকৈও অধিক বিমান। বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছে এই তথ্য। লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে যে কংগ্ৰেছৰ লগত আমাৰ আদৰ্শগত অমিল আছিল, আছে আৰু ভৱিষ্যতেও থাকিব। অসমীয়াৰ স্বাভিমান অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত আমি নিৰ্বাচন খেলিবলৈ সাজু হৈছো। এনেকুৱা ধৰণৰ বাতৰি নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এক ডাঙৰ খবৰ, বিপদৰ বন্ধু পালে অমৃত প্ৰভাই। বিপদৰ বন্ধু পালে অমৃত প্ৰভাই। এক ডাঙৰ খবৰ বৰ্তমানৰ। জামিন পাব নেকি অমৃত প্ৰভা মহন্তই? ৭ অভিযুক্তৰ ভিতৰত নিজা অধিবক্তা পালে অমৃত প্ৰভাই। অমৃত প্ৰভাৰ হৈ ওকালতি কৰিব অধিবক্তা গেব্ৰিয়েল চাহুৱে। গোচৰটোত ওকালতি কৰাৰ সন্দৰ্ভত মন্তব্য অধিবক্তাগৰাকীৰ। যিমানেই ডাঙৰ অপৰাধ কৰক, আইনী সাহায্য পোৱাটো অধিকাৰ। ১৫ বাংলাদেশীৰ পক্ষত আদালতৰ কাষ চাপিব আজমল। মুঠতে অসমত পুছবেক নচলিব। আমি উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় সকলোৰে কাষত যাম। চৰকাৰে বিদেশী ঘোষণা কৰা ১৫ নাগৰিকৰ পক্ষত আজমল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিব বদৰুদ্দিন আজমল। প্ৰয়োজন হ'লে উচ্চতম ন্যায়ালয়ৰো কাষ চাপাৰ লক্ষ্য। নগাঁৱৰ জিলা আয়ুক্তকো তীব্ৰ কটাক্ষ আজমলৰ। ১৫ নাগৰিকৰ হৈ আইনী যুঁজ দিব AIUDF দলে। পুছবেক কৰা লোকক পুনৰ ভাৰতলৈ ঘূৰাই অনা হৈছে বুলি মন্তব্য। যিহেতু আজিৰ ভিতৰতে ভাৰত ত্যাগৰ নিৰ্দেশ আছে ১৫ নাগৰিকৰ। কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে আহিল ভাল খবৰ। কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। নৱবৰ্ষতে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। নৱবৰ্ষতে লাভ কৰিব PM কিষাণৰ ২২ নম্বৰ কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ২০০০কৈ টকা। আপুনিও সাজু হওক PM কিষাণৰ ২২ নম্বৰ কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধন। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে। PM কিষাণৰ ২২ নম্বৰ কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি হেল্পলাইন নম্বৰ 155261।